অফিচ থাকিলে দৌৰা-দৌৰি হয় তেতিয়া ল'ব অলপ সহায় কৰি দিবলগীয়া হয় এনেই সি পঢ়াৰ পৰা মূৰে তুলি থাকিব দাদা নাই নেকি আছে ৰ'বা হেৰি শুনকচোন সি পঢ়ি আছে নেকি ৰ'বা তাকে মাতি এইখিনি লৈ যাওকচোন কি আনিছে ইয়াত পাচলি আৰু লাৰু এইবোৰো কিয় আনিব লাগিছিল এয়াই হৈছে মৰম এই মোনাটোৰ ভিতৰত থকা বস্তুখিনি আপোনালোকে কিনিব নোৱাৰা নহয় কিন্তু নিজ হাতেৰে বনোৱা এই বস্তুবোৰত যিটো আন্তৰিকতা লিপিত খাই আছে তাক আপোনালোকে বজাৰত পইচা দিও কিনিব নোৱাৰে সেইটো মই কিয় নবুজো দিয়া ৰ'বা তাকো মাতি দিম কিমান আৰু পঢ়ি থাকে পৰিৱেশ পাই গৈছে ঘৰত থাকিলে চাইকেল কাপোৰ কৰিব লাগে কেনেকুৱা পাইছা তোমাক যে মই কেনেকৈ ধন্যবাদ দিম খাবলৈ গ'লে খাই যাম যে ইয়ালৈ অহাৰ পিছৰ পৰা কি হ'লে মাছ মাংস খোৱাই নাই মোৰ হ'লে একো খাবলৈ মন যোৱা নাই পাই তাক এবাৰ চাবলৈহে মন গৈছে ইমান সময় বা কি কৰি আছে ল'ব ঐ ল'ব মেকআপ কৰি আছো নেকি মই চাইকেলখন লগ কৰিবলৈ পাহৰিলো আহি ৰচোন দেই মই আহি আছো দাদা মই আহি আছো নাজানো মা মই তোলে লাৰু পিঠা লৈ আহিছো নহয় আৰু নাজানো দেউতা মই আৰু ইয়াত ৰঘুমতি আহিছে চাহ চাহ নাই হ'ব আহিছে হয় নেকি ঐ ল'ব যা যা ধুনীয়াকৈ চাহ বনাব হ'ব সি আৰু আমাক চাহ কৰি খুৱাব নালাগে তাক দেখিলো যেতিয়া আমাক আৰু এতিয়া চাহ ভাতে চাহ আহিলে বহা বহা বৌ কিন্তু কামত বৰ উস্তাদি চাহো কৰিলে ঘৰো মচিলে এই ভাতত কিন্তু তুমি লাগি দিব লাগিব এইয়া অতিলাহী বৰ্তমান হৈ গ'ল ইয়াক দেখি কেনেকুৱা পাইছে বৰ ভাল লাগিছে সি আগতকৈ বৰ ধুনীয়াটো হৈ পৰিব পঢ়া শুনাটো আগতকৈ ভাল মই পঢ়াই থাকো নহয় স্কুল ক্ষতি কৰিবলৈ নিদিলো দাদাই পঢ়াই থাকে দাদা বুলি কথা মনত পৰি দাদা ক'ত গ'ল শুই আছে কিবা অসুবিধা নহয় তেতিয়াহ'লে এই 8টা বজালৈকে ফুৰি আছে মানে ৰাতি ৰাতি মোবাইলত লেপটপত কিবা কিবি কৰি থাকে এই ৰাতি ৰাতি টোপনি ক্ষতি কৰি একো কৰিব নিদিব চকু বেয়া হৈ যাব বৰ সোনকালে পঢ়া হৈ যাব ডেকা হৈও কিডাল ফালিছে কি ক'লে নহয় এই ৰাতৰিটোক জনাই দিব লাগিছে ল'ব